ইয়াতে পাৰ্কিং কৰিলোঁ আৰু এতিয়া যাম আমি এই মূৰত আহক আপুনি আজি ভিডিঅ'টো হ'ল আমাৰ খানাৰ ওপৰত মানে খানা লৈ আজি ভিডিঅ' বনাম মানে আজি এটা সৰুকৈ পিকনিক কৰিছোঁ আমি 5 জন মিলি তো অলপ এনে আৰু এনজয় আছে আমাৰ মালখিনি ইয়াতে বড় বড় আলু আছে এইখানে চিকেন আজিও চিকেনে আৰু ইফালে মছলা মছলি ইফালে চাউল আছে তো আছে আমাৰ সব বস্তু ৰেডি খালি যাব লাগে আৰু বনাব লাগে আৰু খাব লাগে তো বাকি 3জনে এইফালে গৈছে মানে অলৰেডি বস্তুখিনি লৈ গৈছে সিহঁতে মানে জুই থুই লগাই কিজান পুৰা ৰেডি হৈ আছে এক্সাইট মানে বনাবৰ কাৰণে তো আমিতো এতিয়াহে আহিলোঁ বজাৰৰ পৰা আৰু এতিয়া যাইহে আমি বস্তুটো বনাম কি ক'লোঁ আমি একদম পাহাৰৰ কাপত আৰু ইফালে মানুহবিলাকে খৰি আনি আছে এইবিলাক হেই ফৰেষ্টাৰ লগাই দিম হে ফৰেষ্টাৰ লগাই দিব লাগিব তোমাক এই একটা এই কাঁচা কাঁচা গছবিলাক কি কথা ক' পাহাৰৰ গছবিলাক চব কাটি কাটি শেষ কৰি আছে ইহঁতে অক্সিজেন ক'ৰ পৰা দিব যদি পাহাৰৰ গছবিলাক কাটে ক'লোঁ আমাৰ লোকেশ্যন এইটোৱে আমাৰ একদম ফেভাৰেট লোকেশ্যন ইয়াতে আমি খাওঁ প্ৰায় টমি এই কাই ওপৰলৈ আহিছা তই লৈ আহিছা এইবিলাক গণ্ডগোল কৰিব তই আহিছা গ'লটো দে খৰি চৰি কাটছা ইয়াতে হ'ব পিকনিক যিমান যে চালো কুটি চুবিব এইখিনি মাংসত ইমান যে চালু দিলে কুটি নুচুবিব এইখিনি লাগবই দে কুটি চুবিব এইখিনি হ'লে ঠিক হ'ব মিডিয়াম হ'ব এইখিনি আমাৰ পিঁয়াজ জুই লাগছে এইফালে ভাত খুটি দিব এই গছ থুই দিয়ক ইয়াতে বহাই কি মাংস থোৱা নাই মাংস ধৰিব নালাগে উঠ থোৱাতে ধুলে হ'ল পলিথিনত ধুলে হ'ল ৰে ধুই ক'ত থুবি তই পলিথিনত ধুলে কি হ'ব পলিথিনত ধুবি আতিলা না সোনকালে চাহটো চাং পায়স দিম তো আমি বৰ্তমান ইয়াতে আলু পিঁয়াজ সকলো দিছোঁ ইয়াতে মছলা দিব বাকী আছে আমাৰ মছলা দিয়েই পানী দিলে আমাৰ হ'লে মাংস এইফালে আমাৰ সঞ্জয় ফোনত ব্যস্ত এইফালে আমাৰ ভাতটো হৈছেই অলৰেডি ফুকুলু বিভজিত এইফালে আছে উৎপল আৰু পলাশ আৰু এতিয়া আমি হ'লে খাম মানে বঢ়িয়া আছে ঠাণ্ডা ঠাণ্ডা জেগা কুল পানী দিব টাইম হ'ল হ'ব এই বেছি দিলি
ইফালে আমাৰ দুইজনে মাছ বিচাৰি আছে মাছ কেইটা পাল চাই আহো এই ভাইটি এই মাছ কেইটা পালি দেখাও দে চাওচোন মাছ এইকেইটা ইছলা মাছ পাইছো এই হাতখন কি হৈছে আপোনাৰ হাতৰ এইটো হলিৰ চাই ইছলা মাছ কেইটা দিয়া মোক দিয়া ক'ত দিয়ে ইয়া মই পুৰা দি না সিটা চিঙিটা বাৰালিটো বুলি কয় আমাৰ ইয়াত এইটো আমাৰ ইয়াত বাৰালিটো বুলি কয় আৰু এজন আছে তাৰ এতিয়া চাই আহো মই হেই কেইটা পালি হা ক'ত এক ভাষা হ'ব না আমাৰ অ ইয়াতে ইছলা মাছ দেখিছা আমাৰ ইয়াতে ইছলা মাছো পায় ধৰিলে এইফালে আছে কেকেৰা এইটো ইছলা মাছ টেষ্টি লাগিব দেই মাছে মাংসই আমাৰ আজি খানা হ'ব আহক তুমি আহক ঐ আমাৰ মাংসখিনি হয় আৰু অলপ পিছত আমি খাম এতিয়া প্ৰায় আধা মানে 50% হৈছে 50 মানে 70 মানে হৈছে তো আৰু 30 মান আছে তো এইখিনি হ'লে আমি খাব পাৰিম আৰু এইফালে মাছ ধৰি আছে মাছো খাম ইছলা মাছৰ পুৰা মানে অলপ খানাটো বেলেগ টাইপৰ মানে ভাল লাগে এনেকুৱা পাহাৰীয়া ঠাইত ঠাই ঝৰ্ণা আছে এইফালে গছ গছনি ভাঙি আছে মোক পিয়াজ নিদিছ কিয় কাৰণ তই মই এখন দুটা পিছ ৰাখিছিলো না তই একটা কাটি দিছে না ইও কাবাই যদি তোক বেয়া মেয়া কৰে এৰে ভাইটা ভাগত দে ইও ক'ব নাপাৰো মোক বোলে পিয়াজ বোলে নেদে মই বজাৰ কৰি আনিলো আৰু মোকে পিয়াজ নেদে এতিয়া এনেকুৱা মানুহ তই এলা ফকলা হৈ আছে না অলপ হৈছে চাবি পেট পুৰা ফুলি যাব কি হ'ব মালটো এইটো কি হ'ব ইছলা মাছ কি কৰা ইছলা মাছ এইটো মানে বেলেগ ষ্টাইলত হ'বতো কেনেকুৱা এইটো মানে চাইনিজ বাঁহৰ চুঙত ভৰাই দিবা মানে বাঁহৰ চুঙত ভৰাই দিম আচ্ছা তাৰমানে নতুন ষ্টাইল না নতুন ষ্টাইল ইয়াত কেকৰা থাকিব কেকৰা আছে হয় আচ্ছা তোমাৰটো কি কৰিলা ইয়াতে দিছা এইটো ষ্টাইলটো এনেকুৱাই হ'ব এতিয়া ডাইৰেক্ট কৰি দিম দে কি দি হ'ব দিবি কি ওই জাঙাটা দুটা ভাঙি দে নাই ডাঙৰ নাই আৰু ডিমা হৈছে না নীলা নিমখটো অলপ নিমখ এটা অলপ নিমখ পানী দিলে ভাল হ'ব উঠে অলপ না হে ক'ত পানী দিয়ে নালাগে এইটো আমাৰ ইছলা মাছ এইটো মাংস এই ৰ পাত এটাকে আলুকো বেয়া আছে কুমা কৰে নিজি আলু কুমা আলু বেয়া গুড্ডু গাউঠি আছে সকলো নাকাটিছ তই কিয় হা পানী আহিব আচ্ছা ফাইনালি খানা ৰেডি আৰু এইফালে ফুকলু ধুয়া আছে ফুলপাত এইগিলা পাত ধুব লাগছিল পাত দিলা আহক দাদা আহক আপুনি আহক ইছলা মাছটা খাব লাগছিল না ইছলা মাছটা ইছলা মাছ এনেকুৱা ঐ হাই মুকলে ধুয়া হেৰাম কোনদিয়াতে হ'ল আমাৰ খানা মাংস ডাঙৰ বঢ়িয়াকৈ লৈছোঁ এতিয়া পিঁয়াজ লবণ চবণ লাগিলে সোৱাদ অনুসাৰে কথা লৈ ল'ব নেকি যাক লবণ লাগে নিজে লৈ ল'ব এতিয়া খাওঁ ভাতখিনি ভোক লাগছে ভাল টাইম হৈছে টাইম হৈছে না টাইম হৈছে আমাৰ বুজিছে itu lebaran awal ভাল এটা
এই টাঙি লবি বোলো দোস্ত আমাৰ একদম খাৱা লোৱা হৈ গ'ল আৰু এইফালে এতিয়া পানী খাব লাগিব ভোক লৈ পেলাই পানী খাই আছে পানী এতিয়া মোক দিয়া আমি একদম চৰাৰ পানী ফ্ৰেছ ফ্ৰেছ এই চকুতে গোটাং ঠাণ্ডা আজি চৰ্দি আহিবৰে মোৰ আৰু অলপ নিওঁ সেইকেইটা আছে না আমাৰ আৰু সেইকেইটাক দিব লাগিব এইবাৰ এইটো লোৱা পানী খা ভাইটি আমাৰ খানা দানা শেষ এইফালে কেৰাহী মাজি আছে এইটো ডেক্সিটো মাজা হৈছে চুচু কৰি আছে এই চুচু আৰু আমাৰ খানা দানা আজি শেষ আৰু নেক্সট হ'ব ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক সান্দি উন্দা চব লৈ ল'লোঁ আমি আৰু এতিয়া ঘৰত যাম ঘৰত যাই এটা বানে কিবা এনে খাব লাগিব চালুকটো নাই আমাৰ ঘৰত